মজা লাগছে ঠান্ডা। বহুত দিন গা ধোৱা নাই, নদীত গা ধুই মজা লাগিছে। নদীত গা ধুই ললো, আমাৰ ভাইয়ে গা ধুই আছে এদিকে বৰ্তমান। আৰু বহুত দিনৰ পৰা নদীত গা ধুইছো, মজা লাগিছে। আৰু এতিয়া যাম মানে আমি নগাঁও, গতিকে নদীতে গা ধুই ললো। আৰু আমি অলপ গাড়ীখনো ধুই লৈছো, গাড়ীখন ধুই ললো আৰু যামতো নগাঁও। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি চোলা তোলা লগাই হৈ গ'ল আৰু এতিয়া ঘৰত যাই অলপ তেল নিমখ লগাই লওঁ, লগাই তো যাম নগাঁও। তো লেটছ গো। আহি পালো জখলা বন্ধাৰ পৰা আকৌ 1 ঘণ্টা লাগিব নগাঁও পাবলৈ। আৰু কাজিৰঙা ৰাস্তাখিনি পুৰা দেখাম ভাবিছিলো, কিন্তু দেখাব নোৱাৰিলো, আন্ধাৰ হৈ গ'ল। আমাৰ অলপ লেট হৈ গ'ল, অলপ ৰখিবলগীয়া হ'ল গোলাঘাটত। গতিকে আৰু এতিয়া ৰখিলো 5-10 মিনিটমান, অলপ ৰেষ্ট কৰিলো, চাহ তাহ খালো। এতিয়া আৰু ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰো, আৰু 1 ঘণ্টা ৰাস্তা আছে। গুড মৰ্ণিং। যোৱাকালি বহুত ৰাতি হৈ গ'ল নগাঁও আহি পাওঁতে, ক'তো যাব নোৱাৰিলোঁ আৰু ভিডিঅ'ত একো দেখাব নোৱাৰিলোঁ, গতিকে চৰি। আৰু ভিডিঅ'টো আজি ইমানতে খতম কৰিম। নেক্সট ভিডিঅ'ত লগ পাম। বাই আজিলৈ।